মাছ পাইছ নাই? তো এইফালে আমাৰ উতল আহিয়ে পিতাই আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুত দিন ভিডিঅ' দিব পৰা হোৱা নাছিলোঁ, মানে মোৰ গাটো ভাল হোৱা নাছিলে। এতিয়া বাৰু ভাল হোৱা নাই, ডক্টৰত ট্ৰিটমেণ্ট কৰি আছোঁ। তো এতিয়া আপোনালোকক ভিডিঅ' এটা দেখাবলৈ লৈছোঁ। এই ভিডিঅ'টো মানে মই এসপ্তাহমান আগতেই ক্লিপ দুটামান লৈ থৈ দিয়া আছিলে, তেতিয়া মই এডিট কৰিবলৈ নহ'ল আৰু ভিডিঅ'টো দিবলৈ নহ'ল, মানে গাটো বহুত বেয়া হ'ল যে। এতিয়া যেনে তেনে মই এডিট কৰি মেলি আপোনালোকৰ ওচৰলৈ আগবঢ়াবলৈ বিচাৰিছোঁ, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব দেই। এতিয়া ব'লকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এতিয়া গৈ আছোঁ, আমাৰ ওচৰতে জান এখন আছে তাত মানে আমাৰ মাহঁতি মাছ ধৰিবলৈ গৈছে, গতিকে আপোনালোককো দেখাই থাকক বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে। তো এইফালে আহি থাকোঁতে মই আমাৰ দাই এজনে শাকত পানী দি থকা দেখিলোঁ। অ' শাক ডাঙৰে হ'লচোন, গমেই নাপাওঁ ইয়াত শাক কৰিছে বুলি। এইবোৰ কি ডাংপতি নেকি? ডাংপতি লাগিলেই। এইফালে এইবিলাক ডাংপতি খেতি কৰিছে, এইফালে লাই শাকৰ খেতি কৰিছে। এইবোৰ কি ওপৰত কি দিলে, ব্ৰইলাৰ গু দিলে নেকি? এইখিনি ৰঙালাও পুলি বৰ মজা হৈছে আকৌ ন, লাগিব এতিয়া। তো এতিয়া যাওঁ মাহঁতৰ ওচৰলৈ বুলি। এটা পুখুৰী এইটো সিঁচিবলৈ আছে, এইটোতো ঢেৰ মাছ ওলাব। এইটো আমাৰ দদৌহঁতৰ পুখুৰী, আমাৰ ঘৰৰে মানুহ মানে। তো এইফালে এটা এইটো সিঁচিবলৈ আছে বাকী। তাৰপৰা এইফালে এইবিলাক পথাৰবিলাক দেখিছে নহয়, গোটেই পানী হৈছিলে মানে, সেইটো কাৰণে কিছুমান ৰোৱা মৰি গ'ল, আধা আধা ওলাই আছে। এইফালে এইবিলাক পূৰা মানুহবিলাকে সিঁচি শুকুৱাই দিলে জান। তো এইফালে দেখিছে নহয় গাইছ, এইবোৰ কেনেকৈ মাছ টিপি পাই আছে চাওক। এনেকুৱাবোৰেই মানে সিঁচিবলৈ আহিছে। এইজন আমাৰ দদৌ দেই। ক'ত যায়? অঁ যাওক যাওক। মাছ পাইছা নাই? আহি গ'লো। ইয়াত ধৰি আছে মানে, মই সেইফালে বিচাৰি ফুৰিছোঁগৈ আকৌ। এজনী আমাৰ খুৰীটি। কিমান পালে চাওঁ? নাইচোন মাছ। লুটি খাই পৰিলে। শ'ল মাছ পালে নি? কাৱৈ মাছ নাইচোন। এইটো হ'লটো ধুনীয়াকৈ দিম ন? ধুনীয়াকৈ দিয়ক সেইটো। প্ৰথমে বা ইমানখিনিহে পালে। আৰু আছে ন? ধুনীয়া মাছ পালো ন? খালৈটো আছে এইখিনি। খালৈটো এফালে আছে। খালৈটো দেখাই দিয়া। এইখিনি নাই, নিজিলিকে মোবাইলটো বেয়া যে, কেমেৰা বেয়া। ইয়াত বাকী দিলেহে গম পাম আৰু। এইখিনি ধুই এটা টিঙত থৈ দিছে নাই? তেতিয়া হেৰি হ'ব। কুচিয়া এটাও পালে। কুচিয়া এটা। কুচিয়া। এইখিনি ক'ত ধুব? এইফালেও এইখিনি পালে। আৰু খালৈ আনিবলৈ আছে। খালৈত আনিলে নহয় আৰু এটা খালৈ। এইটো পানী দি দিছে। এজনী পৰিলে। জালত উঠিছে নাই? এই নাই, জালখন ডাঙৰচোন, উঠিছে নে? জালতো উঠিছে আকৌ। দনিকণা মাছ। এতিয়া গুচি আহিলোঁ, আহি পিনে এতিয়া মই তাহাঁতৰ ঘৰ পাইছোঁহি। মানে তেওঁলোকৰ ঘৰ পাৰ হৈ যাব লাগে জানখনলৈ, গতিকে এইফালে দেখাওঁচোন আমাৰ তাইদেৱে কিনো কৰিছে। নৰ্মেলকৈ ভিডিঅ' বনাইছোং দেই, আজি ধেমালি নহয়। কি কৰিছা তুমি? আচ্ছা। হয় হয়, এইফালে হাঁহ আছে দেই কেইবাটাও। এইবিলাক হাঁহ এটা দুটা তিনিটা। আমাৰ চেনেহা ভণ্টি আলু গুটি কাটি আছে।
এইফালে এইখিনি কি হয় মেগী নেকি কি এনেকুৱা মেগী ক হে পিঁয়াজবোৰ কেলে এনেকুৱা আলুগুটিৰ লগত এতিয়া বনাবি নেকি আকৌ হে তো এইফালে আমাৰ চেনেহা ভণ্টি আলুগুটিখিনি ধুলে আলুগুটিখিনি যিটো ৰকম খচিলে গোটেই হাতৰ উখলখিনিয়ে ওলাই গ'ল পানীখিনিৰ লগত আকৌ এবাৰ ধুই লওঁ এই পানীখিনি পেলাই লওঁ মানে মেগীখিনি মই বনাই দিম বুলি ভাবিছোঁ আপোনালোকক দেখাই থাকিম বাৰু গেছত বনাম নে জুইত বনাম তেওঁলোকৰ গেছ নাই বোলে গেছ শেষ হ'ল শুনো সেইটো কাৰণে এতিয়া জুইতে বনাব লাগিব এইফালে জুই জ্বলাই থৈ দিছে মই কেৰাহীখন পাত দিলেই হ'ব এতিয়া পাত দিলোঁ কেৰাহীখন খৰি নাইচোন খৰি ক'ত আছে এতিয়া জুইত বনাই খোৱা মজাও বেলেগ নহয় কেৰাহীখন হোৱাগৈ নাই এইটো জুই ফোৱাটো বৰ বেলেগ ষ্টাইলচোন হে তো এইফালে এইখিনি মই আলুখিনি দি দিওঁ মই ইয়াত হালধি দি দিলোঁ তাৰপিছত এতিয়া ইয়াত নিমখ অলপ দি দিওঁ মানে হালধিটো বেছি দিয়া নাই মেগীত এনেও হালধি নিদিয়ে বাৰু খালি মই এনেই কালাৰটোৰ কাৰণে অলপ দি দিছোঁ আৰু নিমখো বেছি দিব নালাগে নহ'লে বেছি চোকা হ'ব এইটো দি দিলোঁ এনেকৈ নিমখ অলপ ছিটিয়াই দিছোঁ জুইত বোলে এনেকৈ নিমখ ছিটিয়াই দিলে হেনো নিমখ বোলে ভাজিত চোকা নহয় হেনো কিছুমানে কয় আৰু বৰ ভাগৰ লাগিছোঁ তো এইফালে আমাৰ পূৰা আলুগুটি উতল আহি আছে আলুগুটি উতল নহয় পানী উতল আহিছে আলুগুটিখিনি সিজি আছে মানে তো আমৈদেউ নাই মানে ঘৰত তাতো আৰু এই ছোৱালী দুজনী আছে ভণ্টিহঁত সেইটো কাৰণে মানে এতিয়া বনাই আছে নহ'লে আমৈ থকা হ'লে আমৈ বনাই দিলেহেঁতেন বাৰু খাবলৈ জুই কোৱা ঠিক কৈ দে লাহে লাহে জ্বলিলে হ'ব নেকি সেই মেগীখিনি ঢালি সিজা তো এইফালে আমাৰ চেনেহা বাইদেৱে মেগীখিনি ইয়াৰ ওপৰত দি দিলে এইখিনি পিঁয়াজ দিলে নে পিঁয়াজ নেকি চাং দেচোন অঁ পানীখিনি শুকুৱাই দিব লাগিব খালি জোল খাম বুলি ভাবিছোঁ জোল এইকেইজনীয়ে খাই বেয়া পায় যে সেইটো কাৰণে মই নাখাওঁ আৰু মেগী জোলহে মেইন হ'ব ন তো আলু আৰু পিঁয়াজ আৰু মেগী এইখিনি পানীখিনি শুকাব দিওঁ এতিয়া সিজি থাকক পিতাই আছে পলা আনিমগৈ এতিয়া আৰু দগা পলা কিনো ডিং নিডিংকৈ দিছে জানো তো গাইছ এইফালে এইখিনি মেগী লৈ ল'লোঁ এতিয়া খাই লওঁ তো গাইজ একেবাৰে শেষত এষাৰ কথা কওঁ আমি সদায় নিজেই অকলশৰীয়া হৈ থাকিবলৈ চেষ্টা কৰিব লাগে কাৰণ তেতিয়া আমাৰ মনত কোনোদিন কষ্ট নহয় আৰু জীৱনটো নিজৰ মতে উপভোগ কৰিব পাৰি তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম যদি এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই